সেই ৰেচিপিটোৰ কথা ভাবিছে, এইটো একো নাই, এইটো বনাবলৈ অকল আলু কেইটামান হ'লেই হ'ল। আৰু আপুনি কি ভাবিছে এইটো বনাবলৈ বহুত বেছি কষ্ট? তেনেকুৱা একো নহয়, 10 মিনিটত বনাই ৰেডি হৈ যাব। বহুত চিম্পল হয় আৰু খাবলৈতো ইমান টেষ্টি, মই নকওঁ আৰু, আপুনি বনাই চালে গম পাব। আৰু ঘৰত যদি ল'ৰা ছোৱালী আছে নহয় তেন্তেতো আৰু ক'বই নালাগে, সদায় বনাব ক'ব আপোনাক। তাৰ কাৰণে বইল আলু কেইটামান হ'লেই হ'ল। মই ইয়াত বইল আগতে কৰি থৈছোঁ আলু, যদি আপোনাৰ ফ্ৰিজত পৰি আছেতো ভাল কথা, যদি নাই কুকাৰত 2টা চিটি লগাই ল'লেই হ'ল। এতিয়া আমি কি কৰিম, ইয়াত অকণমান নিমখ দিম আৰু ইয়াত দিম চিলি ফ্লেক্স। এইটো অপশ্যনেল হয়, যদি সৰু ল'ৰা ছোৱালীক দিব বিচাৰিছে নিদিলেও হয়, বা কেঁচা জলকীয়াও দিব পাৰে। ইয়াত অকণমান জালুকৰ পাউডাৰ দিম আৰু ইয়াত দিম কৰ্ণফ্ল'ৰ যোনটো আছে নহয় সেইটো। যদি কৰ্ণফ্ল'ৰ নাই নালাগে, আপোনাৰ ঘৰত যদি পিঠাগুড়ি আছে সেইটো আপুনি দিব পাৰে। তাৰপিছত সেইখিনি নহয় ভালদৰে মুঠি ল'ব লাগিব। ইয়াত আপুনি 1 চামুচমান ঘি বা ৰিফাইনো দিব পাৰে, মই নাই দিয়া। কিন্তু ভালদৰে মুঠি এনেদৰে কৰি লোৱাৰ পিছত আপুনি হাতত অকণমান তেল লগাই ল'ব লাগিব, কাৰণ এইটো অকণমান হাতত মানে এনেকৈ লাগি লাগি যায়তো, সেইটো কাৰণে মই ইয়াত অকণমান তেল লগাই ল'ম হাতত। এয়া চাওক, এতিয়া মই বলছ বনাই ল'ম, সৰু সৰু লুচি বনোৱা বলছ, যেনেকৈ তাতকৈ সৰু বা ডাঙৰ আপুনি যিমান চাইজত বনাব বিচাৰে সেইটো হিচাপত হ'ব। মই এতিয়া এইদৰে চাওক এনেকৈ বলছ বনাই ল'ম এটা এটা, আৰু ইয়াক এতিয়া গোল গোল কৰি ল'ম, মানে এনেকৈ কৰি লোৱাৰ পিছত এয়া চাওক, মই প্ৰথমে 3টা বনাম বলছ, তাৰপিছত এনেদৰে কৰি অকণমান দীঘল কৰি ল'ব লাগে। বাছ প্ৰেক্টিচ লাগে, কয় নহয় প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট। আপুনি যিকোনো বস্তু নহয় প্ৰেক্টিচ কৰি যাব, একদম ভাল হৈ গৈয়ে থাকিব। মই নিজৰ এটা কাহিনী কৈছোঁ হা, কাহিনী নহয় সঁচা কথা হয়। আজিৰ পৰা 10-12 বছৰ আগত মই ফাৰ্ষ্ট টাইম ম'ম'জ খাইছোঁ। তাৰপিছত মই ভাবিছোঁ ম'ম'জটো কেনেকৈ বনাই, ইমান ভাল লাগিলে খাই। মই ইউটিউবত আহি চাইছোঁ, তেতিয়া মানে ইউটিউব চেনেলতো ৰেচিপি বহুত কম থাকে, আৰু তেতিয়া মইতো ইউটিউব চেনেলৰ কথা মই গমো নাপাওঁ সেনেকৈ কিবা মানে বনাব পাৰি, আমি নৰ্মেল মানুহে কৰিব পাৰিম বুলি। তেতিয়া মই সেই ম'ম'জৰ ফুল ৰেচিপি মই দোকানতো সুধি আহিছোঁ, আৰু মই ভালকৈ জানিছিলোঁ। কিন্তু মই ঘৰত প্ৰথমবাৰ ট্ৰাই কৰিলোঁ, কিবা এটা প্ৰব্লেম হ'ল। ছেকেণ্ড দিন আকৌ ট্ৰাই কৰিছোঁ দেই, নেক্সট দিনাখন আকৌ ট্ৰাই কৰিছোঁ, আকৌ প্ৰব্লেম হ'ল। থাৰ্ড দিনা ট্ৰাই কৰিছোঁ, আকৌ কিবা এটা প্ৰব্লেম হ'ল। কেতিয়াবা মানে কিবা আদা বেছি হৈ যায়, খাবলৈ বেয়া লাগে, কেতিয়াবা ডৌটো নহয়, তেনেকুৱা। তাৰপিছত 4 নম্বৰ দিনত মই বনাইছোঁ, একদম পাৰফেক্ট বনিছে, আৰু আজিলৈকেতো বনিয়ে আছে। এতিয়াতো মই বেলেগক শিকাই থাকোঁ বনাবলৈ। সেইকাৰণে মানে কয় নহয়, যিমান আপুনি চেষ্টা কৰিব। বহুতে ৰেচিপিবোৰ কি হয় আমি দেখাওঁ, তাৰপিছত সেনেদৰে যেতিয়া নহয় কয় মিছা তেনেকৈ, কিন্তু সেনেকুৱা একো নহয়। যোনে বনাব অকণমান কুকিং চুকিং ভালকৈ গম পায়, তেওঁলোকে মানে নিজে অকণমান মিলাই মিলি ধুনীয়াকৈ কৰি লয়। আৰু নজনা যোনখিনি মানুহ আছে সেইখিনিৰ কাৰণেও একো নাই, লাহে লাহে অকণমান টাইম লাগে, চব বস্তু শিকিব পাৰি, শিকা হয়। আমিও সেনেকৈ শিকিছোঁ, চবেই শিকে। তো মই এনেকৈ এইটো চাওক, এতিয়া মই বেনি গুঠা নিচিনা গুঠিছোঁ। মই নিজে কেতিয়াও চুলিত বেনি গুঠা নাছিলোঁ, মই নাজানো। কিন্তু মই চেষ্টা কৰি এই ডিজাইনটো ইয়াত বেনি গুঠি ল'লোঁ, চব ধুনীয়াও হৈছে বাৰু। ঠিক তেনেদৰে আপোনালোকেও বেনি গুঠি ল'ব লাগিব, আৰু আপোনালোকে মোতকৈ ভালকৈ গুঠিব যদি কেতিয়াবা মানে নিজৰ চুলিত গুঠিছে তেনেকৈ। এয়া চাওক ৰেডি হৈ গ'ল। এতিয়া আমাক একো কৰিব নাই, আৰু তেল গৰম কৰিব আছে। ইয়াত আপুনি ৰিফাইন অইল ল'ব পাৰে, মিঠাতেল ল'ব পাৰে। মই ইয়াত মিঠাতেল লৈছোঁ দেই। মিঠাতেলখিনি ভালদৰে গৰম কৰি মই ফ্ৰাই কৰিছোঁ। ইয়াত আপুনি এটা বস্তু ধ্যান থ'ব লাগিব, মানে তেলত যেতিয়া আপুনি এইটো এৰিব নহয়, লগে লগে বেছি লৰচৰ নকৰিব, অকণমান সময় দিব হ'বলৈ, যেনেকৈ 50 ছেকেণ্ড 1 মিনিটমান। তাৰপিছত ভালদৰে লৰচৰ কৰিব পাৰিব, আৰু এইটো বহুত বেছি ক্ৰিস্পি হৈ যাব। তাৰপিছত এনেদৰে আমি এইটো ফ্ৰাই কৰি ল'ম। আৰু কিছুমানৰ সেইটোও থাকিব পাৰে যে মিঠাতেলত ফ্ৰাই কৰিলে গোন্ধ ওলায়, কেঁচা মিঠা, সেনেকৈ নহয়। তাৰ কাৰণে আপুনি কি কৰিব লাগে, প্ৰথমে তেলখিনি ভালদৰে ধোঁৱা ওলোৱাকৈ গৰম কৰি ল'ব লাগে। তাৰপিছত গেছৰ যোনটো ফ্লেম আছে সেইটো কম কৰি দিব লাগে, আৰু আপুনি ফ্ৰাই কৰি থাকক, তাৰপিছত একো গোন্ধ নোলায়। এয়া চাওক, আমিতো মেক্সিমাম বস্তু মিঠাতেলতে খাওঁ, কাৰণ ৰিফাইনটো হেল্থৰ কাৰণে ভাল নহয় ন, মিঠাতেলটো একো ক্ষতি নকৰে। এতিয়া চাওক, এয়া আমি ফ্ৰাই কৰি ল'লোঁ, আমাৰ প্ৰথম বেচ ৰেডি আছে। আমি তাক উলিয়াই লওঁ, মানে পিঠাকেইটাক উলিয়াই লওঁ। পিঠা নহয় একচুৱেলি, কি নাম দিম এতিয়া মই সেইটো ধৰিব পৰা নাই, সেইকাৰণে পিঠা বুলিয়ে কৈছোঁ। এতিয়া নেক্সট বেচটো আমি ইয়াত এনেকৈ দি দিম, আৰু সেনেকৈ ফ্ৰাই কৰি ল'ম। বেছি হাই ফ্লেমত ফ্ৰাই নকৰিব, মিডিয়াম ফ্লেমত কৰিব, যাতে এইটো ভালকৈ ক্ৰিস্পি হৈ ওলাই আহে, আৰু ভালদৰে মানে ভিতৰলৈকে হৈ যায়, আৰু ধুনীয়াকৈ এনেদৰে ফ্ৰাই কৰিব। চব এয়া ৰেডি আছে। এইবিলাক কিছুমান ইউনিক ৰেচিপি, মানে কেতিয়াবা মাজে সময়ত যদি বনাই খোৱা হয়, ঘৰৰ ল'ৰা ছোৱালীও ভাল লাগে, খাই ভাল পায়, আৰু আমিতো ভাল পাওঁৱে বাৰু। সেইকাৰণে এনেদৰে ৰেচিপি মাজে মাজে ট্ৰাই কৰিব পাৰে, আৰু এইটো খাবলৈ বহুত বেছি টেষ্টি হৈছিলে, আৰু বহুত ক্ৰিস্পি। এবাৰ ট্ৰাই কৰি চাব পাৰে।